নাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় ৰাম মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হয় অৱতাৰৰ কাৰণ নাৰায়ণ নাম মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় জুনভি কমলত ব্ৰহ্মা ভোলা জাত যুগে অৱতাৰ ধৰায় সংঘাত হৈ নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় মৎস্য ৰূপে অৱতাৰ ভোলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জগত সমস্ত এই পৰিৱেশখনত এই ঐতিহাসিকখনত আপোনাৰ হাঁহিবলৈ ওলাইছে সীমান্ত সংগ্ৰাম সংঘই প্ৰতিগৰাকী বাপাৰে এই তেনেকৈ ঘৰত লৈ সীমান্ত সংগ্ৰাম সংঘৰ যি গতি এই গতিক আগবঢ়াই নিবৰ কাৰণে সকলোৱে সংকল্প ল'বৰ কাৰণে আগবাঢ়ি আহিছে আমি সন্মানীয় পদাধিকাৰী সন্মানীয় প্ৰধান সম্পাদক হিৰে বহে ব্ৰহ্মা মৎস্য কুৰ্ম আদি অংশ কৃষ্ণ কোটি কোটি একান্ত ভকত সন্মানীয় পদাধিকাৰী বাবজনক এই পতাকাজনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবৰ কাৰণে সেৱা নিবেদন কৰিলোঁ কৃষ্ণ Please. হরে হরি নাম মুকুন্দ প্রকাশে প্রেম শ্রীমান
বৈকুণ্ঠ শ্রীমন্ত আজই বৈষ্ণব পণ্ডিত মহারাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহাবন্ধা এৰালদলি পথাৰ ঐতিহ্যপূৰ্ণ যোৰহাট জিলাখনৰ এই মহাপুণ্য ক্ষেত্ৰত এই মহাপুণ্যক্ষণত এই মহা বৈকুণ্ঠ স্বৰূপ দ্বিতীয় বৈকুণ্ঠ স্বৰূপ এই পবিত্ৰ ক্ষেত্ৰত সমবেত হোৱা আমাৰ ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপ লক্ষ লক্ষ ভগত বান্ধৱ আইমাতৃ যুৱক যুৱতী আমাৰ বুদ্ধ বনিতা বাপ বান্ধৱ আইমাতৃসকল সহৃদয় ৰাইজ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰত বৰ্তমান এই এৰালদলি পথাৰ মহাবন্ধা এৰালদলি পথাৰ আজি দ্বিতীয় বৈকুণ্ঠপুৰত পৰিণত হৈছে পুণ্যতীৰ্থত মহামিলনৰ মানৱ তীৰ্থত পৰিণত হৈছে আজি এই পবিত্ৰ ধৰ্মধ্বজা শ্ৰীমন্ত শংকৰদেৱৰ চৰণনন্দ সংঘক অধীনখনৰ পবিত্ৰ ধৰ্মধ্বজা আমি নীল আকাশত ইতিমধ্যে উৰুৱালো এই ধৰ্মধ্বজা আমাৰ গুৰুৰ প্ৰতীক আমাৰ দেৱৰ প্ৰতীক আমাৰ নামৰ প্ৰতীক ভগতৰ প্ৰতীক আমাৰ ধৰ্মৰ প্ৰতীক আমাৰ 550 বছৰতকৈ আগতেই আমাৰ এই পুণ্যক্ষেত্ৰত অসম ভূমিত অলপ দূৰতেই বৰদোৱাত আবিৰ্ভাৱ হৈ এক বৰদোৱাৰ মাজত ভৰি থৈ পেলাই আমাৰ গোটেই জগতবাসীক উদ্দেশ্য কৰি দুবহং মেলি তেওঁ আহ্বান জনাইছিলে ভাৰত যদি আপুনি বাৰে লোক হৰি হতুক ধৰা এইটো উপদেশ এৰা ৰজাল জীৱাগত গাল জয়ভিত প্ৰৱেশ গতিকে আমাৰ মানৱ জীৱন দুষ্প্ৰাপ্য হৈছে সনাতনবোৰ এই দুষ্প্ৰাপ্য মানৱ জীৱন আমি পাই আমাৰ জীৱন কেনেকৈ সবল কৰিব লাগে আমি মানৱতাৰ বাণীৰে কেনেকৈ আমাৰ জীৱন উদ্ভাসিত কৰি তুলিব লাগে গোটেই মানৱ জাতিক কেনেকৈ কল্যাণৰ কাম কৰিব লাগে সমন্বয়ৰ বাৰ্তালৈ শান্তিৰ বাৰ্তালৈ প্ৰগতিৰ বাৰ্তালৈ সহযোগিতাৰ বাৰ্তালৈ বিশ্বাসৰ বাৰ্তালৈ আশ্বাৰ বাৰ্তালৈ আমি কেনেকৈ সমগ্ৰ মানৱ জাতিক বৈচিত্ৰ্যকম কৰিব লাগে আমি সকলো এই আত্মাস্বৰূপে ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপে কেনেকৈ আঁকোৱালি ল'ব লাগে এই জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় সকলোকে এই আহ্বান জনাই মহাপুৰুষজনে এখন বৰ অসমৰ ইয়াত ভেটি নিৰ্মাণ কৰিছিলে আজিৰ পৰা প্ৰায় 550 বছৰতকৈ অধিক বছৰ পূৰ্বে এনেকুৱা এজন যুৱতাৰী এনেকুৱা এখন গোটেই বিশ্বৰ ভিতৰত যোৱা 30,000 বছৰৰ আপুনি যদি গোটেই বিশ্বৰ ইতিহাস পঢ়িবলৈ যায় গোটেই ধৰ্মৰ ইতিহাস পঢ়িবলৈ যায় চকু ফুৰাই চাই দেখিবলৈ পাব যে মহাপুৰুষ গুৰুজনাৰ নিচিনা সৰ্বগুৰু এগৰাকী মহাপুৰুষ বিশ্বৰবোৰ ধৰ্মবোৰ বিশ্বৰবোৰ আজিলৈ কোনো জন্মই নাই যোৱা 3 সহস্ৰাব্দৰ ভিতৰত ইমান এনেকুৱা এজন মহাপুৰুষ আপোনালোকে নাপাব আমি সকলো ধৰ্মগুৰুকে আমি সন্মান জনাও শ্ৰদ্ধা কৰোঁ আমি সেৱা জনাওঁ আৰু স্বীকৃতি দিওঁ কিন্তু আমাৰ এই ধৰ্মগুৰুসকলে ধৰ্ম দিছে ধৰ্ম নিজাকে থকা নাই সকলোৱে জগতৰ মানুহৰ কল্যাণৰ কাৰণে সকলো যিমান ধৰ্মগুৰু আমাৰ বৈষ্ণৱ ধৰ্মগুৰুসকলে যি কৰিছিলে সকলোৱে মানুহৰ কল্যাণৰ কাৰণে কৰিছে কিন্তু মহাপুৰুষ গুৰুজনাৰ প্ৰতিভাৰ ক্ষেত্ৰত সৰ্বজনী যি গুৰু আছে কেৱল ধৰ্মকে কৰি থকা ধৰ্ম আৰু মানুহৰ জীৱনৰ লগত কি সম্পৰ্ক আছে ধৰ্ম সামাজিক জীৱনৰ লগত কি সম্পৃক্ত হৈ আছে এই যুৱসূত্ৰ কৰি
সেব্য সেৱক আৰু এই সেৱকৰ মাজত সেব্য বস্তু ভগৱন্ত কৃষ্ণদেৱ সেৱক আমি ভকতসকল আৰু আমাৰ এই যুৱসূত্ৰ ব্ৰিজ আমি কৰিব ভগৱতৰ ওচৰলৈ যোৱাৰ মাৰ্গ হ'ল ভক্তি মাৰ্গ। এই ভক্তি মাৰ্গ তেওঁ প্ৰতিষ্ঠা কৰিছিলে। ভক্তিৰ যুগেৰে ভগৱত প্ৰাপ্তি হ'ব পাৰে, জীৱনৰ ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে। কেৱল পৌত্তলিকতাবাদ বা নানা ধৰণৰ আচাৰ অনুষ্ঠানবিলাকে যিবিলাক অসাৰ্থক আচাৰ অনুষ্ঠানসমূহে ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম মানে ঈশ্বৰ উপাসনা, ধৰ্ম মানে ভক্তি, ধৰ্ম মানে ঈশ্বৰ, ধৰ্ম আমাক কি শিকায়? ধৰ্মই আমাক সত্যৰ বিচাৰ হ'বলৈ শিকায়, ধৰ্মই আমাক প্ৰেমৰ বিচাৰ হ'বলৈ শিকায়, ধৰ্মই আমাক শান্তিৰ বাৰ্তাটো বিৰাবলৈ শিকায়, ধৰ্মই সমন্বয়ৰ বাৰ্তা দিয়ে, ধৰ্মই অহিংসাৰ বাৰ্তা দিয়ে। যদি হিংসা য'ত থাকে তাত ধৰ্ম কেনেকৈ থাকিব? পোহৰ য'ত থাকে তাত এন্ধাৰ থাকিব নোৱাৰে। পোহৰ আৰু এন্ধাৰৰ সহাৱস্থান হ'ব নোৱাৰে, পাপ আৰু পুণ্যৰ সহাৱস্থান হ'ব নোৱাৰে, হিংসা আৰু প্ৰেমৰ সহাৱস্থান হ'ব নোৱাৰে। গতিকে মানুহক এই আমাৰ গুৰুজনে এই যুৱদল বাৰ্তাবিলাক দি একশৰণ হৰিনাম ধৰ্ম, সৰ্বোত্তম ধৰ্ম, আমাৰ এইটো বৈদিক সনাতন ধৰ্ম, যাক আমি বৈদিক সনাতন ধৰ্ম বুলি কৈছোঁ। এই সনাতন ধৰ্মৰ মূল তত্ত্ব হ'ল একং সৎ বিগ্ৰহা বহুলা বৰন্তি। আমাৰ মূল বেদৰ যিবিলাক তত্ত্ব, সেই তত্ত্ববিলাক আহি মহাপুৰুষ গুৰুজনাই আমাৰ যি বেদান্ত তত্ত্ব, সেই বেদান্ত তত্ত্ব আনি ভাৰতবৰ্ষৰ ভিতৰতে শংকৰ সেই শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিত শাস্ত্ৰ সাৰা জানি ইহান্ত নজানি মোৰে জীৱিকাৰ অৰ্থ কৰে আপোনাৰ মহত্ব বাহানি। ধৰ্মই কি কৰিব লাগে? আৰু শাস্ত্ৰ জানিব লাগিলে শাস্ত্ৰ সাৰ জনা আৰু শাস্ত্ৰ জনা কি কথা নহয়। গতিকে ভগৱন্তৰ যিটো আমাৰ ভক্তি মাৰ্গৰ ঈশ্বৰ প্ৰাপ্তিৰ এই পথটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ আন্দোলনৰ যিসকল ধৰ্মগুৰু আছিলে সকলোৱে ভক্তি মাৰ্গ দূৰ কৰিছে, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ নাকচ কৰিছে। আৰু সেইটো মহাপুৰুষ আমাৰ পৰম গুৰু ভগৱন্ত কৃষ্ণদেৱেই কৈছে। এই কৃষ্ণদেৱ কোন আমি চিনি ল'ব লাগিব। জানিয়া ভুজু ভাই ভগৱন্ত কয় এহু ৰস মাধৱ মুখমুখি কয়। আমি জানি পেলাই, মানুহে জানি পেলাই কাম কৰিব লাগে। আমি জীৱনত সকলো কাম জানি পেলাই কৰোঁ, কিন্তু আমাৰ তথাকথিত হিন্দু ধৰ্মৰ মানুহবিলাকে আমি জানি পেলাই পূজা কৰিছোঁ নে জানি পেলাই কি কৰিছোঁ, সেই কথাটো মই তেওঁলোকৰ নিজকে আত্মা সুধি চাবলৈ আমি কওঁ যে আমি সকলো কাম জানি কৰিম, কিন্তু ধৰ্ম বস্তুটো নাজানিলে কৰিব নালাগে। জানিয়া বুজিব পায়, জানিব লাগিলে ঈশ্বৰ তত্ত্বক আপুনি ঈশ্বৰ চিনিব লাগিব। ঈশ্বৰগণ পৰম ব্ৰহ্মই অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আমাৰ এই পৰম ব্ৰহ্মৰ যিটো সাকাৰ ৰূপ, সবিশেষ ৰূপ ভগৱন্ত কৃষ্ণদেৱ বুলি কৃষ্ণদেৱে ক'লে আমাৰ সমস্ত বেদান্ত সাৰ শাস্ত্ৰ শিৰোমণি ভাগৱত শাস্ত্ৰ ইয়াক প্ৰতিবন্ধ কৰি গৈছে। আৰু আমাৰ যেতিয়া বেদব্যাসে সমস্ত 4 বেদ 14 সপ্তাদশ মহাভাৰত গীতাকে ধৰক গোটেইবিলাক শাস্ত্ৰ ৰচনা কৰাৰ পিছত যিটো ৰুল বন, সেই কথাটো আপোনালোকে সকলোৱে ভকত বান্ধৱসকলে জানে। আৰু নাৰদৰ উপদেশ মতে কেনেকৈ সৰ্বোত্তম শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰ কৰিছিলে। মহাভাৰত শাস্ত্ৰৰ মূল তত্ত্ব কি? যে প্ৰকৃতি কহিলা তুমি আনেহে ধৰ্ম ক, নকইলা প্ৰকাশ্য কৰি কৃষ্ণ কীৰ্তন নক, সিজিলা তোৰ ঋষি তোমাতো ঋষি পৰমান নাই, নাই সুস্থ চিত্ত তপ কেহি অভিপ্ৰায়। এইকাৰণে নাই মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। ভগৱন্তৰ গুণনাম আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। তাৰে এই কথা কৈছে যদ্যপি ভকতি নৱবিধানৰ শ্ৰৱণ কীৰ্তনৰ মহাশ্ৰেষ্ঠতৰ
আৰু এটা বনাইছিলে